তো হেল্ল' গাইজ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলোৰে খবৰ ভাল আজি মই আহিছোঁ মানে নংপো মানে ইয়াৰ পৰা শ্বিলং বেছি দূৰ নহয় ইয়াতে মানে অলপ কাম আছিল কাম থাকাতে আৰু আহি কিনে মানে ঘূৰিব আহিলোঁ ইয়াতে মানে চাহপাত বাগান আছে এইবিলাক চাওক এইবিলাক চাহপাত বাগান আছে মানে ইয়াতে মানে ড্ৰোন শ্বট ল'ম কৈছে না এইবিলাক চাওক চাহপাত বাগান আছে এইবিলাক চাওক ইয়াতে মানে চাহপাত বাগানটো মানে ড্ৰোন শ্বট ল'ম মানে কেনেকুৱা হয় এইফালে পাহাৰ চাৰগিলা ইমান নাই মানে এইফালে অলপ আগত আছিল আৰু মই ইয়াত ফাৰ্ষ্ট টাইম যিটো আহিছিলোঁ তাতে আছিল কিন্তু ইয়াতে ইমান নাই মানে অলপ কাম আছে তাৰ কাৰণে এই কামৰ কাৰণে মানে ইয়াতে আহিছোঁ আৰু না কামটো শেষ হোৱাৰ পিছত যাম ইয়াৰ পৰা মানে আপোনালোকক ভিডিঅ'টো শ্বুট কৰি ইয়াৰ পৰা দেখাওঁ না ড্ৰোন শ্বটটো কেনেকুৱা হয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম বেয়া নাপাব গাইছ এইখনেই নংপোৰ চাহপাত বাগানটো এইবিলাক পথাৰ ধান খেতি কৰা আছিল আৰু এই খেতি কৰা এই ধানৰ মাজত আলি আলি কিন্তু মেষ্টা টেঙা বাগান আছিল দেই গাইছ টেঙা আছিল এইটো নংপো পাহাৰটো মানে এই নংপো জাগা ইমান জাগাবোৰৰ নামবোৰো ইমান নাজানো কোনটো কি জাগা কয় মানে নংপো মানে এইটো এইখিনি এৰিয়াত আহি মানে চাহপাত বাগানটো দেখিলোঁ তাকে ভাবিলোঁ আৰু ভিডিঅ'টো বনাইলোঁ এটা মানে কেনেকুৱা লাগে চাহপাত বাগানবিলাক আগে পিছেতো বনোৱা নাই তাৰ কাৰণে এইবিলাক ধান পথাৰবিলাক কেনেকুৱা দেখি আছে ইফালে পাহাৰ মাজতে আকৌ পথাৰ তাতে আকৌ আছে পুখুৰীৰ পানী আৰু ইফালে পাহাৰৰ চাইডত গ'লে তাতে আছে আকৌ মানুহৰ ঘৰ তাতে আছে আকৌ পুখুৰী তাৰ পিছত আছে আকৌ পাহাৰৰ মাজেদি আছে আকৌ পুখুৰী ফালে চাওক কেনেকুৱা লাগিছে ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব diwalimixtv এইটো হৈছে চাহপাত বাগিচাৰ মাজেদি আছে ৰাস্তাৰ মাজত আছে আকৌ মানুহ ওচৰত আছে আকৌ গাছ তাৰপিছত মাথাৰ ওপৰেদি গেল ড্ৰোনটো উৰি তাৰপিছত আহিল আৰু ঘূৰি গাইছ আপোনালোকক ভিডিঅ'টো চাই লাগিছে কেনেকুৱা কমেণ্ট নিশ্চয়